নহয় মই বেলেগে যাম জানমণি এৰি গুচি যোৱাতকৈ মোক মাৰি গুচি যাবাগৈ তেতিয়াহে মোৰ হৃদয় কোনৈ no. কি হ'ল তোৰ ঐ ডক্টৰ ছাৰ নকবা পেট বিষ থাকিব পৰা নাই একেবাৰে ইয়াত বহচোন বহ তোৰতো একদম ডিস্কো বেমাৰ দেখোন বহ দে পালো আজি মক্কেল এটা ডক্টৰ ছাৰ ইমান লেতেৰা গোন্ধাইছে কি খাইছিলি তই ডক্টৰ বছ দিকে ছাৰ মই কালি ব্ৰইলাৰ পেটটো পুৰি খাইছিলো আজি পেটত কেনেকুৱা ধৰিছে নহয় কি কৰিলে ভাল হ'ব ছাৰ বচ্চি হুকিয়া তেনেকৈ কান্দি আছে যে ঠিক আছে এই গেলামালৰ দোকানৰ পৰা কেইটামান বস্তু কৈ পঠিয়াম লৈ আনিবা বুজিছা নহয় ঠিক আছে ৰ'বা মই লিখি দিছোঁ দেই এইটো লোৱা লগতে 2 ইঞ্চিৰ গজাল এপোৱা আৰু হাতুৰি এটা লৈ আহিবা ঠিক আছে ছাৰ ইয়াতে গজাল হাতুৰি আৰু কি আছিলে বলটো ন ঠিক আছে বাৰু মই আহিমগৈ থাকিব পৰা নাই একেবাৰে মোক কি মনত পৰিল আজি নকবি আৰু বুজিছানে কালি ব্ৰইলাৰ পেটটো খাই অৱস্থা বেয়া হৈ গ'ল বহুত পেট বিষাই আছে এই ডক্টৰজনে আপোনাৰ দোকানৰ পৰা এইবোৰ আনিবলৈ গৈছিলে ইয়াতে কি জানো নট বলটো কিবা নেকি কিবা কিবি আছে নেকি আপুনি পঢ়ি চাওকচোন ইয়াতে দিয়া আছে ডক্টৰে কৈ পঠিয়াইছে সি সঁচা ডক্টৰ নে মিছা ডক্টৰ মোৰ চাই হ'ব আচ্ছা এইজন নাম কি এইজন ডক্টৰ বছ ডিকে ডক্টৰ বছ ডিকে আচ্ছা বছৰিকে ডিপ্ল'মা আছে নে এইজন আপুনি সুধি চাওকচোন মোৰ একদম ভয় লাগে ডক্টৰে যে সুধি চাওক আচ্ছা ডক্টৰ বছ ডিকে হা আপোনাৰ ডিগ্ৰী আছে নাই ছাৰ ডিগ্ৰী ডিপ্ল'মা ৰবা মোৰ ওচৰত আছে ITR ডিপ্ল'মা আছে আচ্ছা ডক্টৰ বছ ডিকে আচ্ছা এইজনক বুৰ্বকটোক যে আপুনি গজাল হাতুৰি এইবোৰ যে ল'ব কৈ পঠিয়াইছে আপুনি কি কৰিব বিচাৰিছে মানে আপুনি কওকচোন বাৰু একচুৱেলি মই মানে 3 ইয়াৰ্ছ মোৰ মানে এক্সপিৰিয়েঞ্চ আছে এইটো মটৰ গেৰেজত কাম কৰা ঠিক আছে তেনেকৈ মই মানে বহুত মানুহ ঠিক কৰিছোঁ গম পাইছা এইজনকো ঠিক কৰি দিম মই আচ্ছা ডক্টৰ বছ ডিকে এইজনক আপুনি কি বুলি ভাবিছে হা এইজনটো মটৰ বা বাইক চাইক তেনেকুৱা নহয় এইজন মানুহ হয় বেমানি কৰিছে মোক এইজনক মানে कौन है ये लोग कहां से आते हैं